হেই বন্ধুসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই। আৰু এয়া গৈ আছোঁ গুৱাহাটী কুণালক ফুৰাবলৈ বাইদেউৰ ঘৰত যাম। ক'ত যাম আমি? গুৱাহাটীত। ক'ত যাম? কাৰ ঘৰত? এই কুণাল ব্ৰহ্মপুত্ৰ, এইটো ব্ৰহ্মপুত্ৰ। এয়া পালোঁ জালুকবাৰী। আৰু এতিয়া গৈ বাইদেউৰ ঘৰ কেতিয়া পাওঁ সেইটোকে ভাবি আছোঁ বাছখনত বহি। আৰু গৈ লগ পাম বাইদেউৰ ৰুমত। সেই বন্ধুসকল, এইটো আমাৰ বাইদেউৰ ৰুম। ইয়াত আহিছোঁ গুৱাহাটী, আৰু ইয়াত আহি পেলাই ফুৰিলোঁ। আৰু বাইদেউৰ ৰুমটো ভাবিলোঁ আপোনালোকক এবাৰ দেখাই দিওঁ। সাতগাঁৱত বাইদেউৰ ৰুম। আৰু বাইদেউ আমাৰ পাৰ্লাৰৰ কাম কৰে। সাতগাঁৱতে পাৰ্লাৰ আছে, স্নেহা বিউটি পাৰ্লাৰ। তো চাওক, এইটো কিটচেন। মাছ পুৰা অপাৰেশ্যন চলি আছে। ডিমা আছে। ইয়াত কাপোৰ মেলি দিছিলোঁ, কাপোৰখিনি নিবলৈ আহিলোঁ। বাইদেউ তাত আহি ফুৰি ভাল লাগিছিল। আৰু বাইদেউ পাৰ্লাৰলৈ গ'লে বৰিং লাগে। ইয়াত কাপোৰবিলাক মেলি দিছিলোঁ, এতিয়া লৈ যাওঁ ঘৰত। আৰু ভাত তাত খাই 3-4 বজাত বাইদেউ আহিব। তো ভাবিলোঁ কি কৰি থাকোঁ, আৰু অলপ ব্লগে বনাইছোঁ। আৰু আমাৰ কুণালটো ইয়াত আহি পূৰা বন্ধু পাই গৈছে, বন্ধুৰ লগত খেলে। আৰু এতিয়া আমি কাপোৰ নিম ন কুণাল? আমি এতিয়া কাপোৰ নিম। বা আহিব স্কুলৰ পৰা, বাইদেউ আহিব পাৰ্লাৰৰ পৰা। আৰু অহাকালিলৈকে আমি যাম আৰু সৰভোগত ঘৰত। ফুৰিলোঁ গুৱাহাটীত আহি, বহুত ভাল লাগিল। আৰু এয়া চুলি ষ্ট্ৰেট কৰিলোঁ গুৱাহাটী আহি। কেনেকুৱা লাগিছে মোৰ চুলিখিনি জনাবচোন। কুণাল আমাৰ গা ধুই আছে, পাৰ্লাৰৰ পৰা আহিয়ে বাবু গা ধুৱাই আছে আমাৰ বাইদেৱে। কুণালক কোনে গা ধুৱাই দি আছে? ৰাংটো বাইদেউ পাৰ্লাৰৰ পৰা আহিয়ে কুণালক গা ধুৱাই আছে। এয়া কুণাল গা ধুই আছে। ময়ো এতিয়া মূৰটো ধুই লওঁ। চেম্পু আনিলোঁ দোকানৰ পৰা, বাইদেউ স্পা কৰি দিব। আমাৰ টিকলি আহি গ'ল স্কুলৰ পৰা। আহিল টিকলি। পপি আছে বা। কুণাল আমাৰ গুৱাহাটীত আহি কিনে নতুন বন্ধু পাই গৈছে ন? কি হয় তোমাৰ? দাদা হয়। তোমাৰ কি হয়? তোমাৰ বাবু হয়। মাছৰ বেদি ভাজা, এইফালে ফুলকবি, মাছ, এইখিনি মাংস। এয়ে আৰু ভাড়া ঘৰত এনেদৰে খাওঁ আমি। বাইদেউৰ ৰুমত আহি এনেদৰে খাই লৈ ফুৰি আছোঁ। হেনা কুণাল, আমি ভাত খাই আছোঁ। আমাৰ কুণালে ভাত খাই আছে। কুণাল ভাত খাই দে। এইফালে বাইদেউৰ ৰুমত, বাইদেউ পাৰ্লাৰৰ পৰা আহি পাইছে। আৰু আমি গোটেইকেইটা লগ হৈ কিনে ভাত খালোঁ। আৰু সেইফালে আমাৰ কুণাল দৌৰা দৌৰি খেলি আছে ভাইটিৰ লগত। বা পুৰা বন্ধু পাই গৈছে গুৱাহাটীত ফুৰিব আহি কিনে। এলফাবেটখন মাতি দিয়া। গুড, ভেৰি গুড। আৰু মুনুই কি কৰি আছা? লিখি আছোঁ। কি লিখি আছা? কুৱেশ্যন আনচাৰ। কি বুক? ছ'চিয়েল ষ্টাডি। ছ'চিয়েল চায়েন্স। সেই বন্ধুসকল, এয়া চুলি ষ্ট্ৰেট কৰি স্পা কৰিলোঁ।
আমি অহাকালি যোৱাৰ কাৰণে কাপোৰ কানি পেকিং কৰিলোঁ আৰু এতিয়া চাহ পানী খাই ল'লোঁ। গধূলিৰ চাহ, গধূলি হ'লে মনত পৰিব বাইদেউলৈ অহাকালিৰ পৰা কৰিম আৰু যাবতো লাগিবই। বহুত মিছ কৰিম দেই। আৰু বাবুৱে ফ্ৰেণ্ডৰ ঘৰত যাই কিনে অহাই নাই, বাবুহঁতৰ ঘৰত যায়। আমাৰ কুণাল কি কৰি আছে? কুণাল কি কৰি আছে? কি কৰি আছে কুণালে? কি কৰি আছে কুণালে? তোমাৰ ঘৰত? অঁ, হয় নেকি? কুণাল পুৰা ফ্ৰেণ্ডৰ ঘৰৰ পৰা অহাই নাই এতিয়ালৈকে, আৰু মই যোৱাৰ কাৰণে পুৰা প্ৰস্তুতি চলাই আছোঁ। কুণাল কিয় কালত থাকবে? কিয় আটাৰ আইতা কান্দি আছে বোলে, নাযাওঁ? হা? মৰ্ণিং বন্ধু বান্ধৱীসকল, আমি সৰভোগ যাবলৈ এতিয়া ওলালোঁ আৰু কুণালে কান্দি আছে, নাযায়হি। কুণাল 4:45 আছে আমাৰ বাছ, গ্ৰীণলেণ্ড সাতগাঁৱৰ পৰা। নাযাওঁ। কাৰ লগত থাকবা? কিয় আমাক এৰি? হা? কান্দি কান্দি কাপোৰ পিন্ধিল, নাযায়। ফালে ভাই বইনীয়েক পুৰা দুখী, বায়েকক এৰি যাব। এটাইতো নাযায়ে আৰু এটাই পুৰা একেবাৰে জলক তপক হৈ আছে, চকু পানী ওলাব আৰু। কুণাল যাবি না? কিয় মন নাই? আমি তাতে হাতী দেখা পাম, গাড়ী কিনি দিম। কোনো বৈধ্যে যাব নোখোজে গুৱাহাটীৰ পৰা। কাৰ লগত থাকবা? বাইদেউৰ ৰুমৰ পৰা ওলালোঁ আৰু উঠিম। গুৱাহাটী বাই বাই। আৰু কেতিয়া আহোঁ গুৱাহাটী? বহুত বছৰৰ মূৰত আহিছিলোঁ গুৱাহাটী, আৰু ফুৰি কিনে বহুত ভাল লাগিছিল। আজি বেয়া লাগি আছে তেতিয়া। আমি সৰভোগ যাই আছোঁ গুৱাহাটীৰ পৰা। এতিয়া বাছত যাই আছোঁ, 5টা বাজিছে। বাহিৰত অলপ আন্ধাৰ আন্ধাৰ হৈ আছে, ভালদৰে পোহৰে হোৱা নাই। আৰু আমাৰ কুণাল কান্দি কান্দি গাড়ী দিম তাত সৰভোগত গ'লি না। গুড মৰ্ণিং বুলি কোৱা। গুড মৰ্ণিং দোস্ত।
হাউলি আৰু কুণাল গৈছে টোপনি পাহি যাম আৰু ঘৰ এই বন্ধু বান্ধৱীসকল ভাবিলোঁ ভিডিঅ'টি ঘৰতে আহি সমাপ্ত কৰোঁ আৰু গুৱাহাটীৰ পৰা আহি পালোঁ সৰভোগত মোৰ ঘৰ জানেই আৰু বাইদেউক এৰি আহি সঁচাকৈ বহুত মনটো বেয়া লাগি আছে আৰু এৰি আহিলোঁ মানে আহিবতো লাগিবই ঘৰত আহিয়ে কামত ধৰিলোঁ এয়া কাপোৰ ধুব ওলাইছোঁ আঁঠুৱা লেতেৰা হৈ গৈছিল টিকলিলৈ খুব মনত পৰি আছে কি ক'ম আৰু বহুত বেয়া লাগি আছে মনটো বুজাব নোৱাৰোঁ আৰু লগ পাম নেক্সট ব্লগত আৰু মোৰ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে অলপমান জনালে ভাল লাগে ভিডিঅ'বোৰ আৰু নতুনকৈ বনাবলৈ মনটো উৎসাহিত কৰে আৰু কমেণ্টবিলাকে